ভয়ানক ভয়ানক বস্তু কিছুমান দেখিবলৈ পাব। সেইটো চাওক, যিহেতু চাবলৈ আৰু বেছি ইণ্টাৰেষ্টিং হ'ব। যিহেতু চুই গৈছে চাওক, চুই যাবলগীয়া অৱস্থা। এখন এখন গ্লাছ কেনেকৈ যাবলগীয়া হৈছে। আৰু ইয়াত কেইজনমান মোৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ, তো আপোনালোকক ছাবস্ক্ৰাইবাৰখিনিক দেখাই দিছোঁ। অলপ বগা নহয় আকৌ, মোতকৈ কমেই হ'ব চাগে বগা। চ' গুড মৰ্ণিং গাইজ, আৰু গুড মৰ্ণিং ফ্ৰম কলকাতা। আজি কলকাতাৰ নেক্সট ডে। এতিয়া টাইম হৈ আছে 7টা, আৰু আমাৰ ব্ৰেকফাষ্ট আছে 8টা বজাত। 8টা বজাত গৈ কিনি ব্ৰেকফাষ্ট কৰিব লাগিব। তাৰ আগতে এইটো চক, আৰু এইফালে আমাৰ ৰুমৰ অৱস্থা দেখা পাইছে। তো এতিয়া মই ধুনীয়াকৈ গৈ কিনি মুখ চুখ ধুই লওঁ, ফ্ৰেছ হৈ লওঁ। তাৰপিছত আজিও ক'ত যাওঁ দেখা পাব আপোনালোকে ধুনীয়াকৈ ব্লগবোৰ, আৰু বহুত বেছি মজা লাগিছে। এতিয়া মই জল্দি গৈ কিনি মুখ চুখ ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। চ' ফাইনেলি গাইজ দেখাবলৈ ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, ফ্ৰেছ হ'লোঁ। আৰু এতিয়া যাব লাগে তলত গৈ মেলি ব্ৰেকফাষ্টটো আছে, ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছত ব্ৰেকফাষ্ট কৰি মেলি আকৌ ওলাই যাব লাগে আমাৰ টুৰলৈ। তো লেটছ গ'। আৰু গাইজ এই ছানগ্লাছযোৰত মোক কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰি দিয়ক। কাইলৈ খাবলৈ চাওক, পুৰা লাইন পাতি আছে মানুহ। আমাৰ ব্ৰেকফাষ্ট আহি গ'ল, লৈ ল'লোঁ। ব্ৰেড লৈছোঁ, এইফালে জুচ, আৰু এইফালে এইটো চকো। তো এতিয়া ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ। চ' অলৰেডি গাইজ আমি আহিলোঁ এতিয়া গাড়ীৰ ওচৰত। এইফালে এখন গাড়ী দেখা পাইছে, আৰু আমি যোনখন হোটেলত আছিলোঁ সেই হোটেলখনৰ নাম হৈছে দি এম্প্ৰেছা হোটেল। আৰু ছাৰ্ভিচটো বহুত বেছি ধুনীয়া। আৰু এতিয়া যাম আজি ক'ত সেইটো গম পোৱা নাই। এইটো হৈছে ভিক্টৰিয়া মেমৰিয়েল। এতিয়া তাৰ ভিতৰতে গৈ আছোঁ। এই ভিক্টৰিয়া মেমৰিয়েলটোৰ বিষয়ে অলপমান আপোনালোকক কৈ দিছোঁ। ইয়াত আছে 3900 পেইণ্টিং, আৰু ইয়াত মানে গাৰ্ডেন আছে 21। ইয়াত মানে সোমবাৰে বন্ধ থাকে। এইফালে চাইনবোৰ্ড মাৰি থোৱা আছে। চ' অকণমান ফাৰ্ষ্ট ঘূৰি লওঁ গোটেই গাৰ্ডেনখিনি, আৰু আমি মিউজিয়ামটো চাই অহা মানে আপোনালোকে এটা চিনেমেটিক শ্বট এইডোখৰতে চেক কৰি লওক, গ্ৰাউণ্ডটো কিমান বেছি ধুনীয়া। মই আহিছিলোঁ এতিয়া ভিক্টৰিয়া মেমৰিয়েলত সোমাবৰ কাৰণে, আৰু এইফালে এজন ছাৰক লগ পাই গ'লোঁ। ছাৰজন অসমৰে হয় মানে। ছাৰ আপোনাৰ নামটো? একে দৈমাৰী। তো মই মানে হিন্দীত কৈ আছোঁ, ছাৰে অসমীয়াত কৈ দিয়াৰ কাৰণে ভাল লাগিলে লগ পাই। লিখি লৈছোঁ, এতিয়া মই লগাই থৈ আহিলোঁ। ধুনীয়াকৈ মই ইউটিউব বিকাশ লাইভ লিখি থৈ দিছোঁ। 2023 মই আহিছিলোঁ। চ' আহিলে পিছত কেতিয়াবা আকৌ চাব পাম। আমাৰ লগত যোনজন গাইড আছিলে বুলি কৈছিলোঁ, গাইডজনক আপোনালোকক চিনাকি কৰাই দিছোঁ। এইফালে মোৰ লগত আছে भैया। तो आपका नाम क्या है बोल दीजिए? सागर गांगले। आप कहाँ से? मैं मुंबई से हूँ। मुंबई पर पठाई से हमारे गाइड पे बोले। तो आपके लोगों के साथ रहकर कैसा लगा? बहुत अच्छा। আমাৰ হিন্দী মাৰিছোঁ, মানে ইমান হিন্দী মাৰি থকা নহয় ন, সেইটো কাৰণে। এতিয়া আকৌ ইয়াৰ পৰা ওলাই আহিছোঁ আমি। তো বহুত ধুনীয়া লাগিলে মেমৰিয়েল সোমাই। কেনেকুৱা লাগিলে? মজা। আকৌ আহিব মন আছে নে? এইফালে চাওক ফৰেনিয়াৰ। ভাই চাওক কেনেকুৱা, অলপ বগা নহয় আকৌ, মোতকৈ কমেই হ'ব চাগে বগাটো। আৰু এতিয়া আহিছোঁ আমি ইণ্ডিয়ান মিউজিয়াম। মিউজিয়ামবিলাকৰ অলপ ক্লিপ দেখাইছোঁ, মানে আপোনালোকে যদি দেখা নাই ইয়াতে অলপ চলপ মোৰ ভিডিঅ'ত চাই লওক। বহুত দীঘলীয়া ভিডিঅ' কৰি নাথাকোঁ, অলপ ক্লিপ লগাই দিছোঁ চবৰে। মিউজিয়ামত যি বস্তুবিলাক দেখাইছোঁ ন, চব অৰিজিনেলে হয় মানে। অলপমান দীঘল হ'ব পাৰে, যিহেতু এবাৰে আহিছোঁ, ধুনীয়াকৈ মেমৰিজবোৰ ৰাখি গৈছোঁ। আপোনালোকে চাই হয়তো ব'ৰ হ'ব পাৰে, কিন্তু অলপ ক্লিপ লগাম। আৰু এইখিনি যিমানখিনি বস্তু ইয়াত দেখা পাইছে চবখিনি মানে অৰিজিনেল হয়, আৰু বহুত কিবা কিবি মেডিচিন দি মেলি ৰাখিছে। এতিয়া এটা ডাঙৰ খাতাৰনাক মিউজিয়াম এটাৰ ভিতৰত আহিছোঁ, আপোনালোকক গৈ কিনি ভিতৰত দেখাই দিওঁ।
দেখাই দিম মানুহ যিহেতু আপোনালোকে আগতে পঢ়িব পাইছিলে মানুহ মানে বান্দৰৰ পৰা মানুহ হৈছিলে বুলি ত' আপোনালোকক সেই চিনটো এবাৰ দেখাই দিছোঁ আৰু আপোনালোকে দেখা পালে চিনেমেটিক শ্বৰ্টত মানুহ কেনেকৈ হ'ল ইয়াততো দেখা পাইছে মানুহৰ জগাকেইটা আৰু আপোনালোকক ৰিয়েল মানুহ এটা দেখাই দিছোঁ চব এইটো যেন मस्त जोक मारा रे या हंस रे हलकट हंस মই আছিলোঁ এতিয়া ইণ্ডিয়ান মিউজিয়ামত ত' আপোনালোকে গম পাইছিলে আৰু ইয়াত কেইজনমান মোৰ ছাবস্ক্ৰাইবাৰক লগ পাই গ'লোঁ ত' আপোনালোকক ছাবস্ক্ৰাইবাৰখিনিক দেখাই দিছোঁ তেওঁলোকৰ ফালৰ পৰা এটা ভিডিঅ' লওঁ ত' আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ মোৰ ছাবস্ক্ৰাইবাৰখিনিক ত' কেনেকুৱা লাগিলে আপোনালোকৰ মজা একচুৱেলি এইখিনি মোৰ ছাবস্ক্ৰাইবাৰ নহয় চব আমাৰ ট্ৰিপৰ মানুহ মানে ত' আপোনালোকক ধেমালি কৰিলোঁ অলপ ছাবস্ক্ৰাইবাৰ বুলি কয় আমাৰ লগত যোনটো ট্ৰিপ মানে গোটেইখিনি এচিড কৰিছে টুৰটো ত' সকলোখিনি একেলগতে আহিছোঁ বহুত বেছি ভাল লাগিছে আৰু টোটেল 35জন মানুহ এতিয়া আহিছোঁ আমি খাবলৈ আৰু কালিখনলৈকে আহিছোঁ আজি আকৌ খানা কি দিয়ে বা সেইটো গম নাপাওঁ আৰু এফালে আমাৰ গ'লোঁ মলোঁ আৰু আপোনালোকৰ যদি এনেকুৱা ফেচিলিটি বিচাৰে তেনেহ'লে মোৰ ইনষ্টাগ্ৰাম মেছেজ কৰিব ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনতে আৰু এতিয়া যাওঁ জল্দি জল্দি খানা আহি গ'ল এফালে ভাত এফালে চিকেন এফালে দালি কেনেকুৱা খানাটো মজা খোৱাই নাই ই মজা বুলি নে কৰিলে কেনেকুৱা পুৰা মানুহজন খোলা খোলা আহি আছে একো নাই खाना एकदम मस्ती ফাইনেলি আমাৰ খানা পিনা হৈ গ'ল বহুত বেছি মজা লাগিছে ঘূৰি ফুৰি আৰু ইয়াত এটা বস্তু আপোনালোকক দেখাইছোঁ ইয়াৰ ৰাস্তাবোৰ মানে জেগাবোৰ চাওক ন কিমান পৰিপাতি ক'তো লেতেৰা এটা নাপায় ত' বহুত বেছি মজা লাগিছে আৰু আমি যোনখন কেফেত খাইছোঁ মানে কেফেখনৰ নাম হৈছে ৰেড পিজ্জা আপোনালোকে চেক কৰিব পাৰে আপোনালোকে যদি কলকাতা আহে কেতিয়াবা ত' বহুত ধুনীয়া ছাৰ্ভিচ মানে আমি য'ত য'ত সোমাইছোঁ আমাক য'ত য'ত সোমোৱাইছে মানে ত' বহুত ধুনীয়া ধুনীয়া ছাৰ্ভিচ দিছে একদম জুবিনদাৰ গান লগাই ফুল মেহেল বনাই দিছে আৰু গাইছ মই বৰ্তমান আহি পালোঁ ছায়েন্স পাৰ্ক ত' ইয়াত কি কি দেখা পাওঁ নাজানো এফালে দেখা পাইছে ছায়েন্স চিটি ছায়েন্স পাৰ্ক বুলি এইটো কাৰণে কৈছে আপোনালোকে পিছফালে যোনটো দেখা পাইছে পানী পৰি থকা আপোনালোকক দেখাই দিছোঁ চাওক এইটো চাওক পানীৰ মাজেদি এডাল পাইপ আছে ত' পাইপডালেদি পানী পৰি আছে ভয়ানক বস্তু কিছুমান দেখিবলৈ পাব সেইটো চাওক যিহেতু চাবলৈ আৰু বেছি ইণ্টাৰেষ্টিং হ'ব যিহেতু ছায়েন্স মিউজিয়াম বুলি ক'লে গম পায় কিমান খাতাৰনাক বস্তু এইটো চাওক সেইটো হৈছে ৰ'পৱে এটা ইণ্টাৰেষ্টিং বস্তু মানে বৰ মজা লাগিছে চাই ইয়াত এইটো চাওক চবফালে গ্লাছ মানে যেনে তেনে সোমাই গ'লে খুন্দা মাৰি দিব ইয়াত চুই গৈছে চাওক চুই যাবলগীয়া অৱস্থা এখন এখন গ্লাছ কেনেকৈ যাবলগীয়া হৈছে এইখন গ্লাছত এতিয়া পাইছিলোঁ মানুহখিনি ইয়াত ফচি গ'ল চাওক এফালে গ্লাছ বন্ধ মানে এফালে বন্ধ আৰু একো নাই এফালে বন্ধ কমেডি হৈছে চবতছে কমেডি চিন মানে এইটো মই এফালে যদি গৈছোঁ মানুহটো এফালে যোৱা নিচিনা লাগিছে কি খাতৰা মানে ইণ্টাৰেষ্টিং বস্তু এখন চাব সেইডোখৰ মানুহটোত মই তাত যাম মই গায়ব হৈ যাম ডাইনছৰ থ'বলৈ ডাইনছৰ মানে তুমি দেখা পাব লাগিব পাৰে অলপ লওঁ ফিলিংছটো লওঁ লাগে হাজাৰ হাজাৰ বছৰ পুৰণা বস্তু দেখা পালোঁ মানে এইবোৰ আজিকালি প্ৰায় বিলুপ্ত হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ৰ'পৱেত উঠিবলৈ আমি 4জন মানে 35ৰ ভিতৰত 4জন আমি ৰ'পৱেত উঠিব যাওঁ ইমান দূৰত আহি যদি ৰ'পৱেত নুঠোঁ তেনেহ'লে কেনেকৈ হ'ব ৰ'পৱেত উঠি মেলি ধুনীয়াকৈ ইমানখিনি এনজয় কৰিছোঁ যেতিয়া ৰ'পৱেত উঠি অলপ ফিলটো লৈ লওঁ ধুনীয়াকৈ আমি ৰ'পৱেৰ ওপৰত আহি গ'লোঁ এফালে গোটেইকেইজন আমাৰ টীমৰ সদস্য কেনেকুৱা ছাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ছাৰ ওপৰৰ পৰা আৰু ভিউটো দেখাম এতিয়া জাষ্ট ষ্টাৰ্টিং পইণ্ট এইটো মানে ওপৰলৈ গৈ আছোঁ ত' মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো আল্টিমেট লাগিছে গাড়ী চ' গাইছ মই আহি গ'লোঁ ৰুমত আৰু এতিয়া দেখা পাইছে পুৰা একদম আন্ধাৰ মেন ত' এতিয়া ধুনীয়াকৈ আৰু ৰেষ্ট ল'ম বহুত বেছি ভাগৰ লাগি আছে ত'
এইফালে দেখা পাইছে এইকেইটা পুৰা দি লৈছোঁ লাইটকেইটা। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া ধুনীয়াকৈ এইফালে টিভি লগাম, আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল নটিফিকেশ্যনটো অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ অতি সোনকালে পাই থাকে। চ' লগ পাইছোঁ আহিবলগীয়া নতুন এটা ধামাকা ভিডিঅ'ত। চ' আজিলে বাই বাই গাইছ এণ্ড বাই।